আজি চাহকাপ খাই ভালে লাগিল কাৰণ লগত ফল মূল আছিলে। বাইকখন ষ্টাৰ্ট কৰি ভাওনালৈ ওলালো। আজি নাট আছে বিপদামদা এখন দন্তবক্ৰ মুক্তিলা আৰু ঠাইডোখৰ হ'ল চিয়াজুলি আৰু তাতে মই দুমন্ত ভাওটো গাইছো। তেন্তে বলক দেৰি নকৈ ডাইৰেক্ট ভাওনা ঘৰত লগ পাম। ফাইনেলি মই ৰেডি হৈ গলো। বাৰু গেটআপটো কেনেকুৱা লাগিছে জনাবচোন। লগতে মোৰ সহকৰ্মীসকলো প্ৰায় মেকআপ কৰি আজৰি হৈছে আৰু এইজন হ'ল মোৰ লগৰ ঋতু। আজি ঘৰত শুই নাহিলে নেকি, বৰকৈ হামিয়াই আছে চোন। আৰু এইজন নৱদা, মেকআপৰ ভাগে টোপনি গৈছে দেখিছেনে বাৰু। আৰু এহেত ভকটো ক'বই নালাগে আৰু ফাইনেলি মই আজৰি হলো আৰু বাকীবিলাকো এটা দুটাকে মোৰ লগতে আজৰি হৈছে। শুই আছে এই চাউল মুঠিয়ে মোৰ বাবে মহামূল্যৱান ৰত্নদ্ৰব্য। এইফালে ধন্দা আজি বিপ্ৰ ভাওটো গাইছিলে, লগতে আমাৰ গুৰু হয়। ফাইনেলি ভাত পানী খাই ঘৰলৈ বোলে উভতি আহিলো। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পোৱা খাই আজিলৈ বাই বাই।